তো গাইজ আহিলো আজি ট্ৰেইন মিছ হৈ গ'ল। মিছ হ'ল মানে ট্ৰেইনখন বহুত ভিৰ আছিল, ট্ৰেইনত যাব নোৱাৰিলোঁ। তো আমি অহাকালি ট্ৰেইন আৰু আছে, অহাকালি ট্ৰেইনটোত যাম। মানে আজি 15 তাৰিখ অসম যোৱাৰ কিছু সময়ৰ আগৰ ভিডিঅ' এইটো। মানে আমি সকলোৱে একেলগত বহি আমি অলপ আলোচনা কৰি আছোঁ। तो भैया इधर आओ थोड़ा, भैया इधर आओ। हम लोग राशन जा रहे हैं, तो आपको कैसा फील है? मिस करेगा? अरे यार हम लोग तो बहुत मिस करेगा। ठीक है, অলপমান কথা পাতো। তো গৈ আছোঁ আমি অসম। তো যোৱাৰ আগত আমি ভাত খাম এতিয়া। তো ভাতকেইটা খাই কিনে লাহে ধীৰে আমি এতিয়া ওলাম, যোৱাৰ কাৰণে প্লেন কৰিম। এতিয়া অলপমান পিছত উবেৰ এটা বুক কৰিম, তাৰপিছত উবেৰে কেইটা বজাত লৈ যায় তো আপোনালোকে চাই থাকক, দেখুৱাই যাই থাকিম ষ্টেচনত বা কেইটা বজাত যাই পাওঁ। ইয়াৰ পৰা মেক্সিমাম 9টা বজাত ওলাম, তো কেইটা বজাত যাই পাওঁ আপোনালোকে চাই থাকক। তো দোস্ত আমাৰ গাড়ী আহি পাল, তো গাড়ী আহিলে কেছ দিম ক কি পে'মেণ্ট কিমান আহিছে। তো গাইজ আমি উঠি পালোঁ, গাড়ীত উঠিলোঁ। এতিয়া আমি গৈ আছোঁ, মেজেষ্টিক গৈ আছোঁ। তো মেজেষ্টিক যাই পালে আপোনালোকে দেখিব, চাওক পিছত আছে বৰ্ম, পিছতো বেগ আছে। তো আমি ইয়াৰ পৰা জাষ্ট ওলালোঁ ৰুমৰ পৰা। आसाम अभी जा रहे ना। हाँ, इधर क्या काम कर रहा है? तो गाइस आही আমি আহি পালোঁ বেংগলোৰ ট্ৰেইন। তো ইয়াৰ পৰা আমি ট্ৰেইন চাফাৰ কৰিম, তো আপোনালোকে চাই থাকক পুৰা বেংগলোৰ ট্ৰেইন। প্ৰথমতে যোনটো ষ্টেচনত গৈছিলোঁ, মানে সেই ষ্টেচনটোত মানে আমাৰ এইটা ট্ৰেইন মানে নাযায় আৰু কি সিদি। তো আজি তাৰপিছত আৰু আমি বেলেগ ষ্টেচনত আহিব লগা হ'ল, বেংগলোৰ কেন বুলি কয়। তাৰমানে প্ৰথমতে আমাক এইটোত আহিব লাগিছিল, তেতিয়া মানে আহি পোৱা নাই। তো এতিয়া আমি আহিলোঁ, আহি এনে টিকেট ল'লোঁ, দুজনৰ কাৰণে টিকেট ল'লোঁ। টিকেট লৈ এতিয়া মানে জেনেৰেল টিকেট পাইছোঁ। তো আমি এতিয়া টিটি যদি লগ পাওঁ তেতিয়াহ'লে ৱেইটিং কৰি ল'ব লাগিব টিকেটটো। তো আমি বৰ্তমান আছোঁ বেংগলোৰ কেন ৰেলৱে ষ্টেচনত। গাইজ হালাত বেয়া, এই গুৱাহাটীৰ গাড়ী ইমান ভিৰ, তামাম ভিৰ, মানে খোজ দিব লগা জেগা নাই। তো চাওঁ আৰু কি হয়। বেগকেইটা গাড়ীত উঠাইছোঁ, তথাপিও এতিয়া চাওঁ কি হয়। তো আপোনালোকে চাই থাকক, ইমান ভিৰ। আপোনালোকে তিনিদিনকৈ মই চাফাৰ কৰিম, তো আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ কেনে হয়।
চাব ইমান কষ্টকৈ যাবলগীয়া হৈছে চাই থাকক ট্ৰেইনখন আমি মিছ কৰিলোঁ মানে বহুত ভিৰ তো আমি কালি 16 তাৰিখ ৰাতি 11টা ছেইম টাইমতে আছে 11:44 ট্ৰেইন আছে তো আমি অহাকালি ট্ৰেইনটো ধৰিম বুলি ভাবিছোঁ আজি আহিলোঁ আমি তাৰমানে তাৰপিছত তাতে অলপ অসুবিধা হৈ গ'ল পুলিচকেইটা থাকিব নিদিয়া হৈ গ'ল মানে ষ্টেচনত তাৰপিছত আমি এটা ৰুম বুক কৰিলোঁ ৰুমত আহিলোঁ এতিয়া ঠিক আছে ৰুমখন আপোনালোকক দেখাম এটা তো ৰুমখন বেছি নহয় 24 ঘণ্টাৰ কাৰণে 1200 টকা লৈছে মাত্ৰ ৰুম বুকিং কৰিছোঁ তো এতিয়া ৰুমলৈ ব'লক ৰুমলৈ কথা হ'ল কি এতিয়া মানে মেইন কথা হ'ল পইচা আমাক বেছিকৈ গৈ আছে আৰু কালি 11:40 আৰু ছেইম ট্ৰেইনে আছে গুৱাহাটী এক্সপ্ৰেছ তো সিতাত বাৰু কি হয় নাজানো আজি ইমান ভিৰ তাতে খোজ দিব লগা জগা নাই আৰু আমাৰ চাওক না বেগ ইমান ডাঙৰ বেগ মানে তাতে খোজ দিব লগা জেগাই নাই তো ভাবিলোঁ ইয়াত যাওঁ নহ'ব তো আমি সেনেকৈ টিকেট লৈছিলোঁ দুজনে 1200 টকা মানে প্ৰথমতে জেনেৰেল টিকেট কাটিছিলোঁ 1200 টকা দি তাৰপিছত ভাবিছিলোঁ আৰু কি ট্ৰেইনত উঠি কিনে টিটিৰ পৰা ৱেইটিং টিকেট কৰি ল'ম তাৰপিছত সেইটো ভাবিছিলোঁ কিন্তু তাৰপিছত সেইটো নহ'ল তো আহি কিনে উঠিবই নোৱাৰিলোঁ তাৰপিছত আহি কিনে টিকেটটো কেঞ্চেল কৰাৰ পিছত 200 টকা তাতে গ'ল মানে 1200 টকা লৈছিল পাছত কেঞ্চেল কৰাৰ পিছত 1000 টকা ঘূৰাই পালোঁ তো এতিয়া ভাবিলোঁ তাতে এনেকুৱা হৈছে আমাৰ অসমৰ নিচিনা নহয় মানে তাৰমানে আমাৰ অসমত হ'লে ৰেলৱে ষ্টেচনত প্লেটফৰ্মত টিকেট লৈ কিনে ৰেলৱে ষ্টেচনত মানে থাকিব পাৰি গোটেই ৰাতিখন তাৰমানে ইয়াত এনেকুৱা হৈছে মানে পুলিচবিলাক খেদিবলৈ ধৰিছে তাৰপিছত তাতে থাকিব পৰা নাই বাহিৰত ওলাই দিছে আমাক তো সেইকাৰণে ৰুম ল'ব লগা হৈছে তো উপায় নাই পইচা যাব কি হ'ব বিন্দাছ ঘুমাম আজি মজা তো ভিডিঅ'টো বেছি লং হৈ গৈ আছে তো আজিৰ ভিডিঅ'টো ইমানতে